हेलो व्यूअर्स की खबर আপোনালোকৰ আশা কৰো সকলে ভালে আছে ওয়েলকাম ব্যাক টু মাই ইউটিউব চ্যানেল তো আজি স্বাধীনতা দিবস হল তোমালোকৰ বহুত বহুত শুভেচ্ছা থাকিলে সো আমি সকলোৱে ওলাই আহিছো চান্দুপিৰ ফালে আজি এনে ওলাই আহিলো আৰু স্বাধীনতা দিবস হিচাপে অকমান ফুৰি আহো বুলি ঘৰৰ পৰা ওলাই আহিছো তো এতিয়া গৈ আছো চান্দুপি তো আপোনালোকক দেখাই আছো এনে ফুৰি আহো তো চাই থাকিব ব্লগটো এন্ডলৈ মই দেখাই আছো আপোনালোকক See the sky guys, কি সফা একদম ধুনীয়া লাগিছে নীলা নীলা আকাশ ইমান ধুনীয়া ৰাস্তা আৰু চাৰিওফালে চাহ বাগান ইমান ধুনীয়া পৰিৱেশ আহিফালে সোমাম বাৰু ইয়াতে ৰখিম তো এতিয়া গৈ আছো আগলৈ তো চাই থাকক ভিডিঅ'টো এণ্ডলৈ চাব घर कब आओगे के घर कब आओगे लिखो कब आओगे कि तुम बिन ये घर सुना सुना है पावे আৰু তো কেনেকুৱা লাগিছে আহিফালে একদম ফেটাফিয়া সো ফাইনালি গাইজ সোমাই আহিলো ভিতৰলে সো এটোৱে হয় চান্দুবি ভিতৰত গৈ আছো গাড়ীখন পাৰ্ক কৰিলো সো এয়াই হয় চান্দুবি লেক ইয়াতে বন্ধৰ দিনত বহুত মানুহ আহে সো আপোনালোকেও আহিব পাৰে ইয়াতে ধুনীয়াকৈ আপুনি বোটিং শ্বুটিং কৰিব পাৰে বোটবিলাকৰ কালাৰবিলাক দেখিছে কি ধুনীয়া লাগিছে এনেকুৱা কালাৰিং বোট বহুত আছে সো এইটো পাৰৰ পৰা সেইটো পাৰে লৈ যায় আৰু গোটেই লেকটো ঘূৰাই আপোনাৰ পাৰ হেড আপোনাৰ 100 रुपीस কৰি চাৰ্জ লয় গোটেই লেকটো তাৰমানে আপোনাৰ ৰাউণ্ড এটা মাৰি লৈ আহে সো আমিও ডিসাইড কৰিলোঁ এবাৰ ৰাউণ্ড এটা মাৰো মই আগতে আহিছোঁ কিন্তু উঠা নাই বোটত তো পিকনিক খাবলৈ আহিছিলোঁ সো আজি ট্ৰাই কৰোঁ লেটছ গো সো চান্দুবিত আহি আমি বোটিং কৰি আছোঁ এতিয়া তো এই আৰু এটা তাতে আছে ই নাহিলে তো এইকেইটা আহিছে কেনেকুৱা লাগিছে ভয় লাগিছে নাই 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 ভয় লগা নাই মজা লাগিছে ন মজা মজা লাগিছে আহিফালে এইফালে তিৰংগা जैसा कोई नहीं है 80 नहीं 100 दिन दुनिया घुमा है नहीं कहीं तेरे जैसा कोई नहीं मैं गाया जहां भी बस तेरी याद थी जो मेरे साथ थी मुझको तड़पा दिलाती सबसे प्यारी तेरी सूरत प्यार है बस तेरा प्यार ही तुझे सलाम तुझे सलाम
वंदे मातरम वंदे मातरम वंदे मातरम तेरे पास ही मैं आ रहा हूँ अपनी बाहें खोल दे जोर से मुझको गले लगा दे मुझको फिर वो प्यार दे আজি ৱেডাৰটো ইমান ধুনীয়া কৰিছে ডাৱৰীয়া বতৰ আছে ইমান ৰ'দো নাই তো ফাৰ্ষ্ট টাইম আহোঁতে ৰ'দ আছিলে কিন্তু ইয়াতে লেকত আহি পেলাই ৰ'দটো নাপালোঁ ইমান অকণমান বৰষুণ টাইপ কৰিছিলে আৰু কিনকিনীয়া বৰষুণ দিছে নাজানো আগত কি হয় কিন্তু অকণ বৰষুণ দিছে আৰু ভাল লাগিছে চ' ব'টিং চাৰ্জ আপোনাৰ 100 rupees ইটছ ৱৰ্থ বহুতখিনি ঠাই লৈ যায় আগলৈকে ঘূৰাই লৈ আহে পূৰা ৰাউণ্ড কৰি আৰু আপুনি যদি বিচাৰে লেকৰ সেইটো পাৰেও যাব পাৰে এইটো পাৰে আপুনি 1 ঘণ্টা 2 ঘণ্টা সময় তাতে স্পেণ্ড কৰি পেলাই আকৌ ব'ট আহি যায় ব'ট অহা যোৱা কৰি থাকে চ' এই 100 rupeesতে আপোনাৰ এইখিনিও হৈ যায় কভাৰ চ' বৰষুণ দি আছিলে ইমান আৰু নুঘূৰিলোঁ অকণমান আগলৈকে গৈ পেলাই ঘূৰি আহিলোঁ চ' আমাৰ ব'টিংটো এণ্ড কৰিলোঁ এতিয়া খাবলৈ হ'ল আৰু বহুত ভোক লাগিছে ৰাতিপুৱা একো খাই অহা নাই চ' ইয়াতে লোকেল ফুডো এভেইলেবল আছে চ' সেইটোৱে ট্ৰাই কৰোঁ ষ্টিক কেইটামান দেখিছোঁ পৰ্ক ষ্টিক আছে চিকেন ষ্টিক আছে চ' ট্ৰাই কৰোঁ আহকচোন আমাৰ ব'টিংটো এণ্ড হ'ল আৰু এনেকুৱা জোৰকৈ বৰষুণ দিছে তো দৌৰি আহি পেলাই দোকানখনতে সোমালোঁ আৰু পৰ্ক ষ্টিক অৰ্ডাৰ দিছোঁ আৰু লগতে ইহঁতে কিবা বিয়েৰ চিয়েৰ খালে আৰু চ' গাইজ খোৱা বোৱা হ'ল আমি অকণমান পৰ্ক খালোঁ ইয়াতে আৰু বৰষুণ বহুত বেয়াকৈ বৰষুণ দিলে চ' এতিয়া অলপমান টাইম তাতে ৰখি পেলাই খানা চানা খালোঁ আৰু কিবাকিবি খালোঁ চ' এতিয়া যাবলৈ হৈছে আৰু ইহঁতে কিবাকিবি লৈছে আৰু ৰাস্তাত দেখাই আছোঁ কি খাইছে ইহঁতে চ' তাৰ পৰা ওলাই আহি আমি চাহ বাগান এখন পালোঁ ধুনীয়া লাগিছে তাতে সোমাই গ'লোঁ চাই থাকক আপোনালোক চ' চাহ বাগানৰ মাজে মাজে গৈ আছোঁ আমি কি মজা লাগিছে ধুনীয়া লাগিছে দেই চ' চান্দুবিৰ ফালে আছে এইটো ৰাস্তাতে পায় তো ৰাস্তাত ৰখি পেলাই এইফালে নামি আহিলোঁ আমি ধুনীয়া গ্ৰীনাৰী পৰিৱেশ ভাল লাগিছে চ' ভিতৰলৈ গৈ আছোঁ আমি এই আগলৈকে যাম আৰু তাতে অকণমান টাইম ৰখিম তাৰপিছত ঘৰলৈ যাম আজি 15 আগষ্ট চ' ইণ্ডিপেণ্ডেঞ্চ ডে চ' চেলিব্ৰেশ্যনৰ কাৰণে আহিলোঁ আৰু অকণমান ফ্ৰেণ্ডৰ লগত ওলাই আহিছোঁ তো ভাল লাগিছে আহি পেলাই চাওক চাৰিওফালে চাহ গছ চাহপাত লাগে নেকি চাহপাত লাগে চাহপাত চবকে লাগে ব'লা ঘৰত লৈ যাওঁ এইটো বনাই খাওঁ আৰু ধুনীয়াকৈ লাগিবই ঘৰৰ কাৰণে চাহটো লাগিবই চ' এইটো তাৰ পৰা লৈ আহিছিলোঁ চান্দুবিৰ পৰা লোকেল হয় তো লোকেল বিয়াৰ হয় এইটো খোৱা নাই ৰহি বুলি কয় চ' এতিয়া ট্ৰাই কৰিম ফাৰ্ষ্ট টাইম কেনেকুৱা লাগে চাওঁ টেঙা অলপ মিঠা আছে অলপমান মিঠা টেঙা মিঠা অকণমান মজা চ' এইখিনিতে ব্লগটো মই এণ্ড কৰিলোঁ তো আগলৈ চাই থাকিব এইটো মিনি এটা ব্লগ আছিলে জাষ্ট একো নাই এতিয়া চ' আগলৈ পিছত আকৌ ব্লগ পাই থাকিব এনেকৈ অলপ লাহেকৈ ব্লগ দিয়া হৈছে তো টাইমো পোৱা নাছিলোঁ চ' আজি দিলোঁ আৰু তো নেক্সট আৰু ব্লগৰ কাৰণে নেক্সট আৰু ব্লগ আহি থাকিব তো চাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব জয় অসম